দেউতা মই ফ্ৰেণ্ডৰ লগত এতিয়া ফিল্ম চাব গৈ আছো পিছবেলালৈ আহি যাম বাবা আজি আমাৰ গুৰুজনাৰ তিৰুভাৱৰ তিথি আছে উফ ৰাম তুমি বুজি পোৱা দেউতা মোৰ হাতত টাইম একেবাৰে নাই এতিয়া আৰু মোৰ বন্ধুসকলে মোৰ বাবে ৱেইট কৰি আছে নহয় নগলে সিহঁতে বেয়া পাব আজিৰ পৰা প্ৰায় 500-600 বছৰৰ আগতেই আবিৰ্ভাৱ হৈ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে অতি কষ্টৰে তীৰ্থযাত্ৰা কৰি ভাৰতবৰ্ষৰ দেশে বিদেশে থকা মঠ মন্দিৰৰ ভগৱানৰ ওচৰত কাকুতি মিনতি কৰি গোটেই বিশ্বৰ মানৱ জাতিৰ মংগলৰ বাবে আশীৰ্বাদ লৈ পুনৰ ঘূৰি আহি উত্তৰ পূৰ্বাঞ্চল তথা বৰ অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ জৰিয়তে আমাৰ সমাজৰ কুসংস্কাৰবোৰ আঁতৰাই সত্ৰ নামঘৰ প্ৰতিষ্ঠা কৰি গোটেই জাতিটোক সমান দৃষ্টিত ৰাখি সমগ্ৰ অসমখনক একতাৰ দোলেৰে বান্ধি থৈ গৈছিল এই অৱতাৰী মহাপুৰুষজনাই কীৰ্তন ঘোষা বৰগীত অংকীয়া নাট ভাওনা আদি ৰচনা কৰি বিশ্বত আমাৰ সাহিত্য সংস্কৃতি তথা সমাজ জীৱন গৌৰৱশালী কৰি থৈ গ'ল আমাৰ সকলোৰে উন্নত ভৱিষ্যতৰ বাবে গুৰুজনাই ইমান কষ্ট ত্যাগ কৰি থৈ যোৱাৰ পিছতো আজি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ তিথিৰ দিনাও তেখেতক স্মৰণ কৰিবলৈ আমাৰ সময় কোনো নোলাবনে চাগে মহাপুৰুষ শংকৰদেৱে আমাক যি নীতি আদৰ্শ দি থৈ গৈছে এয়া আজি তিথিৰ দিনাই নহয় সদায় ল'বলৈ যত্ন কৰিম দেউতা এতিয়া যাওঁ ব'লা নামঘৰলৈ যোৱাৰ সময় হ'ল